তো গাইজ পথাৰত একেবাৰে পানীয়ে নাই। আমি কিন্তু মেচিন আছে যে আমাৰ মেচিনৰ পৰা পানী লৈছোঁ, লৈ এতিয়া খেতি কৰিব লাগিব। সেইটো কাৰণে আমি পথাৰত আহিছোঁ গাইজ। কাম কৰি লৈ এতিয়া বোলো অলপ আপোনালোককো দেখাই দিওঁ। প্ৰথমৰ পৰা দেখাব নোৱাৰিলেও কাম কৰি আছিলোঁ, ট্ৰেক্টৰ দি হাল বাই আছোঁ। তাৰপিছত আৰু হাল বাব লাগিব। আগে প্ৰথম এইখিনিকে কৰোঁ। এইখনো আমাৰ বাৰীয়ে। হেল্ল' গাইছ, এইখিনিতে এটা কথা কওঁ গাইছ, আপোনালোকৰ মাজলৈ কাইলৈ মই এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আপোনালোকে প্লিজ ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব। এই ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ গাইছ, অলপ বিশেষ কাৰণৰ বাবে মই ভিডিঅ' বনাবলৈ টাইম পোৱা নাই। আপোনালোকে প্লিজ এই নতুন ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব। মই ধুনীয়াকৈ বনাইছোঁ কেৱল আপোনালোকৰ বাবে গাইছ। ধন্যবাদ, কাইলৈ লগ পাম। গোটেই চাওকচোন, এয়া পানীয়ে নাই, আমি মেচিনেদি ল'ব লগা হৈছে।